তাত মেইন ৰংহাং বুলি আছে মাজতে এইটো আমি ক্ৰছ কৰি পেলাই ইয়ালৈ আহিছোঁ এইটো ৰাস্তা হৰিলাল বস্তিৰ পৰা দলদলিলৈ 4 কিলোমিটাৰ 500 মিটাৰ ইয়াত এইটোৰ কাৰণে ৰাস্তা বনাবলৈ 2019ত চেংচন কৰিছিল 500 লাখ মানে 5 crores টকা চেংচন কৰিছিল এইটো ব্লেক টপ হ'ব ইণ্টাৰলকিং হ'ব বুলি কয় কিন্তু এতিয়ালৈকে একো হোৱা নাই এইটো ইয়াতে দেখুৱাইছে এইটো স্কিমটো ইয়াতে দেখুৱাইছে এই গোটেইখিনি আমাৰ ট্ৰাইবেল মানুহে ইয়াত থাকে মাত্ৰ হৰিলাল বস্তি যেটো ডিফু টাউনৰ ভিতৰতে হয় এইটো ৱাৰ্ড নম্বৰ 3 হ'বলা হৰিলাল বস্তিটো আমাৰ ট্ৰাইবেল মানুহ তাত নাই সেইকাৰণে তাতে ৰাস্তাও বনোৱা হ'ল কিন্তু বাকিখিনি যেটো ট্ৰাইবেল এৰিয়া আছে সেইটো নবনালে টকাটো খৰচ কৰা হ'ল হ'বলা ক'ত খৰচ কৰিছে আমি নাজানিলো কাৰণ এতিয়া 5 বছৰ আগতে এইটো চেংচন কৰিছিল 5 বছৰ আগতে ফাউণ্ডেশ্যন ষ্টোন লে কৰিছিল কিন্তু এতিয়ালৈকে কামটো নকৰিলে টকা কোনফালে পঠাই দিলে বা কোনে খাই পেলাইছে সেইটো আমি নুবুজিলো এতিয়া এই ৰাস্তাটো আজি বৰষুণ নাই কাৰণে আমি খোজকাঢ়ি আহিব পাৰিলো কিন্তু বৰষুণ হ'লে এইটো টোটেলি বোকা হয় ৰোগী মানুহক লৈ যাবলৈ গাড়ী অটো ৰিক্সা বা এম্বুলেন্স হ'লেও যাব নোৱাৰে সেইকাৰণে মানুহবিলাক কেৰি কৰি পেলাই লৈ যোৱা হয় কেতিয়াবা ৰাস্তাতে ৰোগীটো মৰি যায় এনেকুৱা অৱস্থা আৰু ইয়াত হেল্থ ফেচিলিটি আমি কতো নেদেখিলো এই মাত্ৰ বাচ্চা এই জন্ম হৈছিল কিন্তু তাক একো ঔষধ দিব পৰা নাই দুখীয়া ঔষধ কিনিবলৈ তেওঁলোকৰ শক্তি নাই ঘৰটো আপোনালোকে দেখিছে এইটো ঘৰ বুলিও নহয় কিন্তু এইটো ট্ৰাইবেল এৰিয়া বুলি কয় 6 শিডিউল মতে আৰু টকাটো এইটো ৰাস্তা আৰু ঘৰ বনাবলৈ হ'লেও এই ডুৱেলিং হাউচ ইন্দিৰা আৱাস যোজনা বুলি আগতে আছিল এতিয়া প্ৰাইম মিনিষ্টাৰ কিবা হ'বলা ৰাস্তা স্কিমটো মই ইমান নাজানো এতিয়াতো নামটো আগৰ নিচিনা প্ৰাইম মিনিষ্টাৰ যোজনা মতেহে কৰা হয় এইটো ডুৱেলিং হাউচ স্কিম বুলি কয় কিন্তু এই ডুৱেলিং হাউচো তেওঁলোকৰ কাৰণে এইটো ভালকৈ বনাব পৰা নাই আৰু বহুতে এই স্কিমো নাপায় কিন্তু এইটো ট্ৰাইবেল কাৰণে বুলি লিখা আছে ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্ট্ৰীৰ পৰা টকাটো আহে কিন্তু খৰচ কৰে নন ট্ৰাইবেল সকলৰ মাজতে খৰচ কৰা হয় কাৰণ আমাৰ কাউন্সিলে তেওঁলোকক নন ট্ৰাইবেল সকলকে বেছিকৈ ভয় কৰে কাৰণ ভয় কৰিবলগীয়া হ'ল ট্ৰাইবেল মানুহৰ এতিয়া সংখ্যা নাই নন ট্ৰাইবেল সকলে বেছি সোমোৱা কাৰণে আগতে 1951ত আমাৰ কাৰ্বি সকলে 88% আছিল 1951ত আৰু ট্ৰাইবেল সকলৰ 96% আছিল নন ট্ৰাইবেল অসমীয়া সেই সময়ত অসমীয়া মানুহবিলাকহে আছিলে নন ট্ৰাইবেল বুলি ক'লে তেওঁলোকে 4% আছিলে এতিয়াতো নন ট্ৰাইবেল সকলৰটোহে এতিয়া 53% হৈ গ'ল মই জনামতে 53% মান হৈ গ'ল কাৰণ 1,60,000 বাংলাদেশৰ পৰা বাংলাদেশ হিন্দুবিলাক আহিছে ইয়াত NRCত নাম নাই তেওঁলোকে ইয়াতে থাকে তেওঁলোকক ডিপৰ্টেশ্যন ইয়াৰ পৰা খেদিম বুলি ক'লে চিফ মিনিষ্টাৰো কৈছিলে CMও কৈছিলে চিফ এক্সিকিউটিভ মেম্বাৰো কৈছিলে কিন্তু এতিয়া 5 বছৰ পাৰ হৈ গ'ল এতিয়াও এজনকো ইয়াৰ পৰা ডিপৰ্টেশ্যন কৰা নাই আৰু তেওঁলোকে আনকি ডিপৰ্টেশ্যনটো বাদেই তেওঁলোকৰ নামটো ভোটাৰ লিষ্টত সোমোৱাব লাগে বুলি পেলাই সোমোৱাই থৈ দিলে সেইকাৰণে তেওঁলোকে আমাৰ ট্ৰাইবেল সকলতকৈ নন ট্ৰাইবেল সকলৰ পলিটিকেল পাৱাৰটো বেছি ষ্ট্ৰং হৈ গ'ল এতিয়া যোৱাকালিও মোক সুধিছিল এজন অসমীয়া মানুহে মই বোলে অসমীয়া বিৰুদ্ধে কয় সেইকাৰণে মই বুলি নহয় আমাৰ ট্ৰাইবেল লিডাৰসকলে ক'বলগীয়া হয়
নন ট্ৰাইবেল বুলি ক'লে অসমীয়াও তাত সোমায় এতিয়া আমি অসমীয়া এগেইনষ্টতো ক'বলৈ যোৱা নাই কাৰণ এইটো এতিয়া অসমীয়াটো থাকিবই সেইকাৰণে অসমীয়াসকলক কলৰ কথা আমি ক'বলৈ যোৱা নাই তেতিয়া অসমীয়াসকলৰ কথা যদি নকয় তেতিয়াহ'লে কোন নন ট্ৰাইবেল আছে সেইটো আমি ক'বলগীয়া হয় ইয়াত বাংলাদেশৰ পৰা অহা বঙালী হিন্দুবিলাকে বেছি ইয়াত আছে বঙালী মুছলিমো আছে বেছি নহয় বঙালী মুছলিমটো কিন্তু বঙালী হিন্দুটো বেছি আছে আৰু বিহাৰৰ পৰা অহা বেছি ইয়াত আছে বিহাৰৰ মানুহ সেইবিলাক আমি ক'বলগীয়া হয় তেতিয়া কিন্তু সেইটো আমাক ৰাইট দিছে এইটো ক'বলৈ ৰাইট দিয়াৰ কাৰণে এইটো 6th শিডিউলে আমাক ৰাইট দিয়া কনষ্টিটিউশ্যনে আমাক ৰাইট পাৱাৰটো দিয়াৰ কাৰণে শক্তিটো দিয়াৰ কাৰণে আমি ক'বলগীয়া হয় কোৱা হয় আৰু নক'লেতো নহ'ব এনে আননেচেচাৰিলি অসমীয়াসকলক সদায় এটেক কৰি থাকিলেতো ঠিক নহ'ব সেইকাৰণে আমি মানুহবিলাকৰ কোন কোন নন ট্ৰাইবেল আছে সেইটো ক'বলগীয়া হয় এইটো ক'বলৈ যাওঁতে আমাক এইটো কমিউনেল বুলি আমাক কয় আকৌ কেছ ফাইল কৰে আণ্ডাৰ IPC 153A আমি বোলে কমিউনিটিসকলৰ মাজত হিংসা কৰিবলৈ আমি কথা কয় বোলে কিন্তু এইটোতো হিংসা কথা নহয় সঁচা কথাটো ক'ব লাগিব আমি হিংসাটো এতিয়া হিংসা নহ'বলৈ কাৰণেহে আমাৰ কনষ্টিটিউশ্যনটো লিখা হৈছে 6th শিডিউল আইনটো লিখা হৈছে যাতে হিংসা নহয় এইবিলাক কথা ক'লেও যাতে হিংসা নহয় সেইটো কাৰণেহে আমাক ৰাইট দিছে অধিকাৰ আমাক দিছে এই অধিকাৰ দিছে কনষ্টিটিউশ্যনে সেইকাৰণে আমি কৈছোঁ আৰু যদি আমাক অধিকাৰ নিদিলে আমি নিজকে প্ৰটেকশ্যন কৰিব নোৱাৰোঁ ইয়াত এতিয়া আপোনালোকে দেখিছে ঘৰবিলাক চব বোকাৰে লিপা ঘৰ আৰু এইটোকে ষ্টেণ্ডাৰ্ড ঘৰ আমাৰ কাৰ্বি আৰু ট্ৰাইবেলসকলৰ ঘৰটো ইয়াত 90% ঘৰটো আমাৰ কাৰ্বি আংলঙত 90% এই ট্ৰাইবেলসকলৰ ঘৰটো বোকাৰে বাঁহেৰে বনোৱা আৰু বোকা লিপা আৰু কম দামৰ টিন কেতিয়াবা আৰু গজাল মাৰা নহয় এইটো অকল বান্ধি দিয়ে বান্ধি দিয়া হয় গজাল মাৰিব নোৱাৰে কাৰণ তাৰ ফ্ৰেমবিলাকতো বাঁহে হয় কাঠো পাব নোৱাৰোঁ আমি কাঠো নাই কাঠটো চব আমাৰ ডাঙৰ মানুহবিলাকে ধনী মানুহবিলাকে যিবিলাকে চ মিল আছে সেইবিলাকে চব উঠাই লৈ গ'ল অলৰেডি বিৰলা পৰা আৰম্ভ কৰি পেলাই বিৰলা কোম্পানী আহিলে তেতিয়াৰ পৰা আমাৰ কাঠবিলাকো উঠাই লৈ গ'ল আমি এইকাৰণে কাঠটো কাটিব নোৱাৰোঁ আৰু কেতিয়াবা এই থাৰ্ড ক্লাছ বুলি কয় এইটো ইঞ্জিনিয়াৰসকলে কোৱা মতে থাৰ্ড ক্লাছ কাঠবিলাক আছে সেইটোৰে আমি ঘৰটো বনাব নোৱাৰোঁ সেইকাৰণে আমি বাঁহেৰেহে ঘৰ বনোৱা হয় সেইকাৰণেহে গজাল মাৰিব নোৱাৰে এইটো মাত্ৰ শিকলি বুলি নহয় এইটো চুতলিৰে বান্ধা হয় এইটো ঘৰবোৰ দেখিছে আপোনালোকে আৰু খোৱা পানী কেনেকুৱা অৱস্থা দেখিছে এই ৰিং ৱেলটো তেওঁলোকে নিজে বনাইছে চৰকাৰে দিয়া নাই এইটো নিজে বনাইছে আৰু 18 ফুট দ এইটো কিন্তু বাহিৰত যিটো লেতেৰা পানী যি পানী পায়খানাৰ পৰা বৈ যায় সেই পানীটো এই ৰিং ৱেলৰ বাহিৰতো চব ভৰ্তি তাৰমানে ৰিং ৱেলৰ ভিতৰতো সেই পানী সোমায় সেইকাৰণে মানুহবিলাক ইয়াত স্বাস্থ্য ভাল নহয় তেওঁলোকৰ ছাল স্কিনটো ভাল নহয় স্কিনৰ বেমাৰ সদায় থাকে ল'ৰা ছোৱালী মৰ্টেলিটি ইনফেণ্ট মৰ্টেলিটি ৰেটটো কাৰ্বি আংলঙতো বৰ হাই ইয়াত বহুত ওখ সেইকাৰণে অৱস্থাটো দেখিছে আপোনালোকে এইটো ডিফু বোলে এইটো ডিফু টাউনৰ লগতে এতিয়ালৈকে টাউনৰ বাহিৰত বুলি কৈছে হেমাৰী বে গাঁওটো টাউনৰ বাহিৰত কিন্তু এইটো লগতে আৰু বোধহয় অহাবাৰ যিটো ইলেকশ্যন হ'ব বোধহয় এইটো ডিফু টাউনৰ ভিতৰতে সোমাব এইটো অৱস্থা তেনেকুৱা সেইকাৰণে আমি সকলোকে জনাইছোঁ যে আমি নিজেই মই যদি নকওঁ আমাৰ কাৰ্বিসকলে যদি নকয় কোনে আমাৰ কাৰণে ক'ব MLA সকলে MP সকলে ক'বলৈ সাহস নাই কাৰণ তেওঁলোকেতো নেশ্যনেল পাৰ্টি হয় তেওঁলোকৰ হাইকমাণ্ডে তেওঁলোকক গালি পাৰিব আমি শুনিছোঁ CMকো এই কেইদিনমান আগতে বহুত গালি পাৰিছে বোলে ডাঙৰ মানুহজনে
সেইটো ভয় খায় এইটো সেইকাৰণে তেওঁলোকে একো নকয় আমাৰ ৰিপৰ্ট কৰিছোঁ মই যদি সাহস নাথাকে তেতিয়াহ'লে কোনে সাহস থাকিব কাৰ্বি আংলঙত সেইটো এনেকা কথা হৈ গ'ল ময়ো যদি ভয় কৰোঁ তেতিয়াহ'লে উপায় নাই আমি ক'বলগীয়া হৈছে সঁচা কথা এৱাৰ্ড পোৱাটো কাৰ্বি আংলঙতো এটা কথা মনত ৰাখিব লাগিব সকলোতো নহয় কিন্তু যিবিলাকে মিছলীয়া হয় যিবিলাকে তেল বেছিকে মাৰিব পাৰে যিবিলাকে নিজৰ কথা নকয় যাক মানে অৰ্ডাৰ দি পেলাই চলাব পাৰে তেওঁলোককে এৱাৰ্ড দিয়া হয় এৱাৰ্ড পাইছে বুলি পেলাই খুব ডাঙৰ ভাল হৈছে বুলি কথা নাই আচলতে ইয়াত যিবিলাকে তেলীয়া হয় যিবিলাকক মানে চলাব পাৰে দিছপুৰৰ পৰা দিল্লীৰ পৰা চলাব পাৰে এই টেলিফোনত এই এনেকা কৰক দেই বুলি কৈ পেলাই ছাৰ কৰোঁ বুলি কৰিম বুলি এনেকা নহয় জানো এই মানে যিবিলাকে মানে মেৰুদণ্ড নাই নহয় জানো মেৰুদণ্ড নাই যিবিলাকে বেকবন নাই সেইবিলাককহে ইয়াত এৱাৰ্ড দিয়া হয় চব নহয় কিন্তু দেই সকলো বুলি আমি কোৱা নাই কিন্তু বহুত বেছিভাগে এনেকুৱা হয় সেইকাৰণে এইটো এৱাৰ্ড দিছে ডেভেলপমেণ্ট এৱাৰ্ড দিছে আৰু পিচ বুলি পেলাই ডাক্তৰেট ডিগ্ৰী দিছে কিন্তু পিচ বুলি পেলাই এতিয়াতো সেই আপস্পাতহে আকৌ এক্সটেণ্ড কৰিছে কাৰ্বি আংলংটো কাৰ্বি আংলং তিনচুকীয়া সেইবিলাক ডিষ্ট্ৰিক্টত আকৌ আপস্পা আকৌ জাৰি কৰিছে আপস্পা মানে যি আইন আৰ্মিসকলে দেখিলে সঁচা নে মিছা কথা নাই এইটো মাৰি পেলাব পাৰে আৰু মাৰি পেলালেও তেওঁলোকৰ আৰ্মি পুলিচ এগেইনষ্টত একো একশ্যন কৰিব নোৱাৰে বুলি আইন এটা আছে সেই আপস্পা বুলি কয় সেইটো আকৌ এক্সটেণ্ড কৰিছে কিন্তু সেইফালে পিচ বুলি কয় পিচ যদি হয় কিয় আপস্পা এক্সটেণ্ড কৰিছে এইটো ফাঁকি দিয়া এইটো চৰকাৰে ফাঁকি হৈছে ইয়াত পিচফুল হয় ইয়াত কিন্তু পিচফুল আমি যে সেই সঁচা কথা যে কৈ থাকো সঁচা কথা কোৱাটো বন্ধ কৰিবলৈ কাৰণেহে এইটো এই 144 CRPCটো জাৰি কৰিছে আৰু আপস্পাটো জাৰি কৰিছে